গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱসৰ ভাষণ। নমস্কাৰ, সন্মানীয় আজিৰ এই ৭৫তম গণৰাজ্য দিৱস উদযাপনৰ বাবে উপস্থিত হোৱা সভাপতি মহোদয়, মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, মোৰ সহকৰ্মীসকল, উপস্থিত শ্ৰদ্ধাৰ মুৰব্বীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু কণ কণ ভাই ভণ্টীসকল, পোনপ্ৰথমে মোৰ তৰফৰ পৰা গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোক এই পবিত্ৰ দিনত দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমি ইয়াত ভাৰতবৰ্ষৰ ৭৫তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। আজিৰ দিনটো ভাৰতবৰ্ষৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা আমাৰ দেশ ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল। আচলতে ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ আগৰে পৰাই আমাৰ দেশ ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছিল আৰু সেইমতে 1946 চনত এখন সংবিধান সভা গঠন কৰা হৈছিল। সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কাম আৰম্ভ কৰে আৰু 1947 চনৰ 29 আগষ্টত ডাক্তৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰি লয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা কমিটিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধানখন লিখি উলিয়াই আৰু সভাপতি ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদে ইয়াত চহী কৰে আৰু সংবিধান সভাত গৃহীত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস উদযাপন কৰি অহা হৈছে। গণতন্ত্ৰ দিৱসৰ মুখ্য সমাৰোহ দিল্লীৰ লগতে ৰাজ্যসমূহতো উলহ মালহেৰে উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয়। স্কুল কলেজৰ লগতে সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আদিত পতাকা উত্তোলন কৰা হয় আৰু স্কুল কলেজবোৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। শেষত মই আৰু এটা কওঁ যে সংবিধানে আমাক 6বিধ মৌলিক অধিকাৰ আৰু 11বিধ মৌলিক কৰ্তব্য দিছে, যিবোৰ তোমালোকে ডাঙৰ হলে ওপৰৰ ক্লাছত পাবা। আমি যাতে আমাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনি ভালদৰে পালন কৰি আমাৰ দেশ ভাৰতৰ নাম বিশ্বৰ ভিতৰতে উজ্বলাই তুলিব পাৰোঁ তাৰে কামনা কৰিলোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। বন্দে মাতৰম। জয় হিন্দ, জয় হিন্দ।